হেল্ল', সকলে ভালে আছে আশা কৰিছোঁ। মই ভাবিলোঁ কি সহজ পদ্ধতিত মই কেনেকৈ ব্ৰইলাৰ মাংস বনাই খাওঁ তাকে আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি আগবঢ়াওঁ। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক ধন্যবাদ দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদি ভাল লাগিলে আপোনালোকে এবাৰ ঘৰত বনাই খাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।